এইফালে মই চিকেন ল'লোঁ আধা কেজি আৰু থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কি বনাব লৈছোঁ। চিকেন আৰু নৰসিংহ পাতৰ লগত মই আজি মানে চিকেনটো বনাম, সেইটো কাৰণে ভাবিলোঁ অকণমান আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিওঁ। এইপিনে নৰসিংহ পাতখিনি মই মিক্সিত পিচি ল'লোঁ আৰু এইফালে মাংসখিনি এনেকৈ অলপ দেৰি ঢাকি থৈ দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ, তেতিয়াই গম পাব মই কেনেকৈ বনাওঁ। আৰু এইফালে মই ল'লোঁ জলকীয়া, আদা, নহৰু আৰু পিঁয়াজ। এতিয়া মই এইখিনি গুচাই ল'ম আৰু মই আমাৰ মানে জলকীয়াটো আমি মানে বেছিকৈ খাওঁ, সেইটো কাৰণে বেছিকৈ দিওঁ। আৰু এইপিনে আদা এডোখৰ দিম, সেইখিনি গুচাই ল'ম আৰু গুচাই লৈ পেলাই আপোনালোকক দেখাই আছোঁ। আৰু আমি সকলোৱে জানো বনাবলৈ, কিন্তু নৰসিংহ পাতৰ লগত সকলোৱে বনাই দেখিছোঁ, কিন্তু আমি বনোৱা মানে পদ্ধতিবিলাক বেলেগ বেলেগ, সকলোৰে ষ্টাইলটো বেলেগ বেলেগ বনোৱা। সেইটো কাৰণে ভাবিলোঁ মইনো কেনেকুৱা মানে ষ্টাইলত বনাওঁ, কেনেকুৱা ধৰণে বনাওঁ চিকেন আৰু নৰসিংহ দি, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ আগতো এনেকৈ শ্বেয়াৰ কৰি দিওঁ। আৰু এইপিনে আলু এটা ল'লোঁ, আলুটো ডাঙৰ ডাঙৰকৈ কাটি লওঁ আৰু পিঁয়াজ দুটা দেখাইছিলোঁ আৰু বিলাহী দুটা। আৰু তেওঁ ওচৰতে ৰৈ আছে, কৈছে তুমি কাটিব নোৱাৰা মই কাটি দিম দিয়া। মই কৈছোঁ নহয় মই ট্ৰাই কৰি ল'লোঁ, মানে এনেকুৱা হেৰিত মই কাটিয়ে পোৱা নাই, আজি মানে প্ৰথম কাটিছোঁ। সেইটো কাৰণে তেওঁ কৈছে ৰ'বা মই কাটি দিওঁ। মই কৈছোঁ এয়া উফৰিয়ে গৈছে দেখিছে নহয়, তেওঁ মানে ওচৰতে ৰখি আছে দিয়া মই কাটি দিওঁ বুলি। তেওঁ বাৰু মোক কিছুমান কামত মোক সহায় কৰি দিয়ে, সেইটো কাৰণে ভাল বাৰু। বনোৱা কোনা নহওক কি নহওক অলপ হ'লেও মানে সহায় পাওঁ আৰু তেওঁৰ পৰা। আৰু এইপিনে কাটি ল'লোঁ বিলাহী দুটা, সৰু সৰুকৈ এনেকৈ কাটি ল'ম। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ চাব, তেতিয়াহে গম পাব মইনো কেনেধৰণে বনাওঁ। আৰু এইপিনে কাটি ল'লোঁ বিলাহীটো সৰু সৰুকৈ, আৰু এইপিনে ধনিয়াখিনিও কাটি ল'লোঁ। এইপিনে আদা, নহৰু, জলকীয়া আৰু নহৰু দুটা মই গোটাকৈ দিম মাংসত, এনেকৈ দিলে বহুতেই ভাল লাগে। আৰু লং ইলাচি এনেকৈ লৈ ল'লোঁ। আৰু মই বেছি মছলা ব্যৱহাৰ কৰা নাই, অকণমান ৰেড চিলি আৰু চিকেন মছলা অকণমান ব্যৱহাৰ কৰিছোঁ। দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মানে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ইমান মানে মোক আগবাঢ়ি যাবলৈ সহায় কৰিছে তেখেতসকলকতো বহুত বহুত ধন্যবাদ। আৰু এনেকৈ চাই থাকিব, মই আপোনালোকৰ ভিডিঅ'সমূহ চাই ছাপোৰ্ট কৰি যাম, সেইটোৱে। আৰু মানে অকণমান আদা নহৰু থৈ দিছোঁ, পাছত মানে নৰসিংহৰ পেষ্টটো আছে যে সেইখিনি ভাজি পেলাই আকৌ মাংসখিনিত মানে দি দিম, দেখাই আছোঁ বাৰু। এইপিনে আদা নহৰু পিঁয়াজখিনি ভাজি ল'ম। এইটো সকলোৱে জানে মাংসটো আমি কেনেধৰণে আমি বনাওঁ, সেনেদৰে আৰু এইবিলাক অলপ দেখাই দিলোঁ। এইপিনে চিকেনখিনি দি দিম, আৰু আমাৰ দুজনহে মানুহ, সেইটো কাৰণে ইমানো বেছিকৈ অনা নাই। এইপিনে হালধি অলপ দি দিম, নিমখ অলপ দি দিম। নিমখ আৰু হালধি দিয়া আছিলে মাংসখিনিত, আগতীয়াকৈ মেৰিনেট কৰি থৈছিলোঁ মছলা দি, আৰু পাছত অকণমান আকৌ দি দিছোঁ। এইফালে ভাজিম, আৰু মানে মাংসৰ পৰা তেলটো নোলোৱালৈকে ভাজিয়ে থাকিব লাগিব। আৰু এয়া দেখিছে নহৰুটো মই দি দিছোঁ গোটাকৈ, এনেকৈ নহৰু গোটাকৈ দিলে বহুতেই টেষ্টি লাগে খাবলৈ। আৰু মানে এয়া মাংসৰ পৰা তেল ওলাব ধৰিছে আৰু এতিয়া দি দিম মই আলুখিনি। আলু এটাই লৈছোঁ, বেছি লোৱা নাই। আলুখিনি দি দিম, আলুখিনি দি অলপ দেৰি ভাজি পেলাই আমি যদি সকলোৱে জানোৱেই ন কেনেদৰে বনাব লাগে কি কথা, আৰু সেইটোৱে। আৰু মইনো কেনেকৈ বনাওঁ তাকে অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিলোঁ। নৰসিংহ পাতটো মই একেবাৰে লাষ্টতে ভাজি দিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে।
আৰু বহুতেই টেষ্টি হয় এনেকৈ বনাই খালে। আৰু যদি বনাই নাই খোৱা খাই চাব। এইপিনে ভাজি ল'লোঁ। তাৰপিছত এতিয়া মই মছলাখিনি দি দিম। আগতীয়াকৈ মছলাখিনি দিলোঁ, অলপ পানী দিয়া আৰু পানী অকণমান দি আখলি দি দিলোঁ। মছলা আছিলে সেইখিনি। মছলা ইমান ব্যৱহাৰ কৰা নাই, ৰেড চিলি অকণমান আৰু চিকেন মছলা অকণমান দিছোঁ আৰু একো দিয়া নাই। আৰু আদা নহৰু লং ইলাচি সেয়াই দিছোঁ। আৰু আমাৰ কেমেৰামেন হৈছে মানুহজনে ধৰি আছে কেমেৰাটো, মোকো দেখাই দিছে অলপ। এইপিনে বিলাহীখিনি পিছত দিম। আৰু এইখিনি নৰসিংহ পেষ্ট হয়, এইখিনি মিক্সিত গধূলি মানে কেণ্টিনত মিক্সি আছে তাতে পিচি আনিছিলোঁ। এইখিনি আধা দিম। মানে ভাজি ভাজি হৈছেই আৰু কালাৰটোও ধুনীয়া হৈ আহিছে। এনেকৈ 10 মিনিটমান আকৌ ভাজি ল'ম। ভাজি পেলাই এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি দি দিলোঁ। সেইটো চাওকচোন, বিলাহীখিনি দিয়াৰ লগে লগে আৰু এটা ধুনীয়া কালাৰ হৈ উঠিছে। আৰু এনেকৈ 10 মিনিট আৰু ভাজি ল'ম, বিলাহীখিনি গলি নোযোৱালৈকে ভাজি ল'ম। তাৰপিছত এয়া বিলাহীখিনি গলি গ'ল আৰু এইপিনে ধনিয়াখিনি দি দিলোঁ। আৰু কেঁচা জলকীয়াকেইটা দেখিছিলে যে সেইকেইটাও পাছত দি দিছোঁ। আৰু কেঁচা জলকীয়া এনেকৈ মানে লাষ্টত হোৱা টাইমত দিলে বহুতেই টেষ্টি লাগে খাবলৈ। এইখিনি দেখিছেনে ইমান এটা ধুনীয়া। আৰু এইখিনি মই এতিয়া কাঢ়ি ল'ম, কাঁহী এখনত কাঢ়ি লৈ পেলাই এতিয়া অলপ সেইখন কেৰাহীতে দিছোঁ আৰু সেইখন এতিয়া আকৌ নৰসিংহ পেষ্টটো আছে যে সেইখিনি মই ভাজি ল'ম। অলপ আদা নহৰু অকণমান থৈছিলোঁ, সেইখিনি চিকেনখিনি মই কাঁহীত থৈ ল'লোঁ। এইপিনে দি দিম এতিয়া নহৰুখিনি, নহৰু আদা পিঁয়াজ আৰু জলকীয়া পেষ্টটো দি দিলোঁ। সেইখিনি অলপ টাইম ৰঙা হোৱাকৈ ভাজিম, ৰঙচুৱা হোৱাকৈ ভাজিম আদা নহৰু জলকীয়া পেষ্টটো। আৰু এতিয়া দি দিম নৰসিংহখিনি। গোটেইখিনি নিদিওঁ, অকণমান চাটনিৰ কাৰণে থৈ দিলোঁ। সেইখিনি অলপ টাইম ভাজি ল'ম, 5 মিনিটমান ভাজি ল'ম এনেদৰে। যদি আপোনালোকে এনেকৈ বনাই নাই খোৱা খাব, বহুতেই টেষ্টি হয় খাবলৈ। আৰু নৰসিংহটো আমাৰ শৰীৰৰ কাৰণে এনেও ভাল, হেল্ডি হয়। আৰু এইপিনে পানী দি দিলোঁ, গৰম পানী নাই দিয়া আৰু ঠাণ্ডা পানীকে দি দিলোঁ। পানী মই বেছি নাই দিয়া, 1 কাপমান হ'ব, 1 কাপমানেই দিছোঁ। আৰু এইখিনি এতিয়া গেছটো হাই কৰি দিলোঁ। এনেকৈ কৰি অলপ টাইম মানে উতল অহালৈকে অকণমান লৰাই থাকিম। যেতিয়া উতল আহিব তেতিয়া চিকেনখিনি দি দিম। উতল আহিছে আৰু এতিয়া চিকেনখিনি দি দিলোঁ। যিখিনি মই মানে অলৰেডি ভাজি হয় ধুনীয়াকৈ মানে চিকেনখিনি ভাজিয়ে ল'লোঁ মই মছলা চছলা দি। আৰু এতিয়া অলপ আৰু 5 মিনিট ভাজি হ'লে ৰেডি হৈ গ'ল নৰসিংহ দি বনোৱা মাংস মোৰ। আৰু এয়া দেখিছে ইমান এটা ধুনীয়া কালাৰ হৈ গৈছে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই, বাই বাই।